নমস্কাৰ বন্ধুসকল আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি আমি এতিয়া উপস্থিত হৈ আছো পাৰ্থহাটৰ ভাড়াঘৰত মানে গোলাঘাটৰ আমোলাপট্টি ইয়াৰ পৰা আমি এতিয়া দেউপানীলৈ বুলি যাত্ৰা কৰিম আমি যাম মই যাম পাৰ্থ যাব পাৰ্থৰ ল'ৰাটো যাব মই শিখা আৰু ল'ৰাটো মধুস্মিতা যাব নোৱাৰিব ডিউটিত থকাৰ কাৰণে আমি গিটাই দেউপানীলৈ গৈ ভগৱতী মাৰ চৰণত সেৱা কৰিম আৰু তাত কি কৰোঁ আমি আপোনালোকক দেখুৱাম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এয়া আমি শ্ৰী শ্ৰী দেউপানী দুৰ্গা মন্দিৰৰ মূল প্ৰৱেশদ্বাৰত সোমাইছোঁ বন্ধুসকল আমি আহি দেউপানীৰ দুৰ্গা মন্দিৰৰ পাৰ্কিং প্লেচ পালোহি ইয়াতে গাড়ী ৰখালোঁ এতিয়া আমি মন্দিৰলৈ বুলি যাম এয়া আমি দেউপানী দুৰ্গা মন্দিৰলৈ বুলি প্ৰৱেশ কৰিছোঁ মাকে চাকি ধূপ লৈ গৈ আছে আমি ল'ৰা আৰু মই পিছে পিছে গৈ আছোঁ পাৰ্থৰিয়ান আগে আগে গৈ আছে এতিয়া জোতা খুলিব লাগিব আমি জোতা খুলি এডোখৰ তাৰপিছত আমি যাব পাৰিম ভৰি ধুব লাগিব ভৰি ধুই লৈ মন্দিৰলৈ যাব লাগিব এতিয়া আমি ভৰি ধুবলৈ গৈ আছোঁ নাৰিকল ভঙাৰ স্থান ধুমাধুম নাৰিকল ভাঙিছে এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাম এতিয়া ইয়াক লৈ ল'বা দেই এই পুখুৰীটোত ডাঙৰ ডাঙৰ মাছ আৰু কাছ দেখিবলৈ পোৱা হয় আজিও তাকে দেখিম বুলি চাবলৈ আহিছোঁ
এনেদৰে এই ঘৰটোৰ ফাৰ্ষ্ট ফ্ল'ৰত উঠি মন্দিৰটোৰ চৌপাশ চাব পাৰি। আমি মন্দিৰত সেৱা কৰি এতিয়া ওলাই আহিছোঁ। এতিয়া আমি কিবা এটা খাই ল'ম, খাই লৈ গাড়ী থোৱা জেগালৈ যাম, তাৰ পৰা আমি ঘৰলৈ গৈ থাকিম।